হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। বৰষুণ ধাৰাবাহিকখনৰ আজি আহিবলগীয়া খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে অভি আৰু মাকে দেউতাকক আপুনি কিয় মিকুৰ সৈতে এনেকুৱা কৰিলে, আপুনি কিয় মিকুৰ দৰৱখিনি এনেকৈ আপোনাৰ দৰৱৰ সৈতে সলাই ল'লে বুলি সুধিছিল। আৰু তেতিয়া দেউতাকে তোমালোকে এইবোৰ কি গাই আছা, মিকু মোৰ নিজৰ ছোৱালী হয়, মই তাইৰ লগত কিয় এনেকুৱা কৰিম বুলি সুধিছিল। আৰু তেতিয়া অভিৰ মাকে দেউতাকক এইবিলাক আমি কোৱা নাই, আপোনাৰ বোৱাৰীয়ে কৈছে বুলি কৈছিল। আৰু তেতিয়া দেউতাকে ৰিয়াই মোৰ কথা এনেকৈ ক'বই নোৱাৰে বুলি কৈছিল। আৰু তেতিয়া অভিয়ে গোটেই কল ৰেকৰ্ডিংটো দেউতাকৰ আগত শুনাই দিছিল। আৰু দেউতাকে কল ৰেকৰ্ডিংটো শুনি একেবাৰে আচৰিত হৈ পৰিছিল আৰু ৰিয়াক মাতি আনি তুমি কিয় মোকো লগত এনেই ফচাইছা বুলি সুধিছিল। আৰু তেতিয়া ৰিয়াই দেউতাকক বিভিন্ন ধৰণৰ কথা কৈ কথাটো সলাবলৈ চেষ্টা কৰিছিল আৰু নিজৰ গাত যে দুখ নাই সেই কথাটো প্ৰমাণ দিবৰ বাবে চেষ্টা কৰিছিল। আৰু এই সকলোবিলাক মিকুৰ প্ৰেছক্ৰিপশ্যন আৰু দৰৱবিলাক মায়েহে সলনি কৰি থৈছে মোক ফচাবলৈ সেই বুলি কৈছিল। আৰু মাকৰ বেগতেই যে সকলোবিলাক আছে সেই কথাটো কৈছিল। আৰু সঁচাকৈয়ে দেউতাকে সেই বেগটো চোৱাত সকলোবিলাক মিকুৰ দৰৱ আৰু প্ৰেছক্ৰিপশ্যনখন ওলাই পৰিছিল আৰু মাক দোষী সাব্যস্ত হৈছিল। আৰু সেইবাবে দেউতাকে মাকক বহুত গালি পাৰিছিল আৰু মাকে দেউতাকক এইবিলাক মই নাই কৰা, মোৰ কথাত বিশ্বাস কৰক বুলি ৰিকুৱেষ্ট কৰিছিল যদিও দেউতাকে মাকৰ কোনো কথাই শুনা নাছিল। আৰু আজিৰ আহিবলগীয়া খণ্ডটিত আপোনালোকে দেখিবলৈ পাব ৰিয়াই নিজৰ আচল ৰূপটো মাকৰ আগত দেখুৱাই দিব আৰু মই আপোনালোকক ধ্বংস কৰিবলৈকে এইখন ঘৰলৈ আহিছোঁ বুলি ক'ব। আৰু তেতিয়া মাকে দেউতাকক কথাটো ক'ব খুজিব যদিও ক'ব নোৱাৰিব। আৰু আজিৰ খণ্ডটিতে আপোনালোকে দেখিবলৈ পাব মিকুৱে মিকুৰ বাবেই যে মাকে কান্দিবলগীয়া হৈছে সেই বুলি ভাবি বহুত দুখ কৰিব আৰু বহুত বেছি কান্দিব। এতিয়া বাৰু মিকুৰ মাকে কি কৰিব বাৰু, নিজকে বাৰু দোষী নহয় বুলি দেউতাকৰ আগত প্ৰমাণ কৰি দেখুৱাব পাৰিবনে বাৰু, কি কৰিব বাৰু? গতিকে এই সকলোবিলাক আপোনালোকে জানিব পাৰিব বৰষুণ ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটিত। আপোনালোকেও যদি বৰষুণ ধাৰাবাহিকখন চাই ভাল পাইছে ভিডিঅ'টিত এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।